আপোনালোকক কৈছিলোঁ নহয় যে মোৰ শাহুমাৰ পৰিয়ালটো বহুত ডাঙৰ, নেদেখুৱালৈকে বিশ্বাস নকৰিব। চ' ফাইনেলি আজি সেই দিনটো আহি গ'ল। আজি মোৰ শাহুমাৰ সম্পূৰ্ণ পৰিয়ালটো দেখা পাব আপোনালোকে এই ভিডিঅ'ত। চ' পোনপ্ৰথমতে আপোনালোকক সকলোকে নমস্কাৰ জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু আমাৰো ভাল দেই। চ' সেই দিনটো আছিলে 18 জানুৱাৰী আৰু সেই দিনটোতে গোটেইখিনি পৰিয়াল একত্ৰিত হৈছিল, কাৰণ সেইদিনাখন আছিল কোৰাণখানি, যাক আমি অসমীয়াত কোৰাণ খতম দিয়া বুলিও কওঁ। আৰু সেইদিনাখন মানে কি পৰিয়াল হৈ এখন ডাঙৰকৈ দোৱা কৰা হৈছিল, মানে সকলোৰে মানে যিমান মানে তেওঁলোকৰ পৰিয়ালৰ মানুহ মৃত হৈছে, মাক বাপেকৰ পৰা আদি কৰি ককা আইতাক যিমান আছে মানে পৰিয়ালত, চ' তেওঁলোকৰ আত্মাৰ শান্তিৰ কাৰণে মানে এখন ডাঙৰকৈ দোৱা কৰোৱা হয়। আৰু এই দুৱাভাগ যে বালিপাৰাত হৈছিল, যিহেতু মামা ঘৰ বালিপাৰাতে, আৰু আমি গৈ পাইছোঁগৈ। তাৰপিছতে দোৱা আৰম্ভ হ'বলৈ হৈছে আৰু চব একত্ৰিত হৈছে, যিহেতু জেণ্টছৰ পাৰ্টি বেলেগ আৰু লেডিছৰ পাৰ্টিও বেলেগ। আৰু এইফালে বাবা কথা পতাত লাগি গৈছে, যিহেতু বাবা প্ৰায় কম আহে, বহুতেই কম আহে। আৰু এই আমাৰ মামা সকলোৱেতো চিনি পায়, আৰু এয়া হৈছে লখিমপুৰৰ হয় দেই। চ' এইফালে আমাৰ লেডিছ পাৰ্টিও বহিবলৈ আৰম্ভ কৰি দিছে। আৰু পিছে এইটো সময়ত মই নাছিলোঁ, কাৰণ মই সেইটো টাইমত আছিলোঁ মামাহঁতৰ ঘৰত, অলপ বিশেষ কাৰণত গৈছিলোঁ। আৰু আমাৰ মুছলিমৰ নিয়মত যে দোৱা হ'লে যে লেডিছ আৰু জেণ্টছ বেলেগ বেলেগ কৰি দিয়ে, মানে কি একেলগত কেতিয়াও নবহে। চ' এইফালে হৈছে জেণ্টছৰ পাৰ্টি, আৰু জেণ্টছৰ পাৰ্টি এয়া বহিবলৈ আৰম্ভ কৰি দিছে। আৰু এইফালে সেইটো সময়তে আহি গ'লোঁ মই কৈছিলোঁ নাছিলোঁ বুলি, এই মামীহঁতৰ ঘৰত গৈছিলোঁ। আৰু এইফালে মামী সকলোবোৰ আহিলে, আৰু এইফালে দোৱা আৰম্ভ হৈছে, আৰু চবেই নিজৰ নিজৰ জেগাত বহি লৈছে। আৰু কিনো ক'ম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, চালে গম পাব। আৰু দেখিছেনে কিমান মানুহ, বাপৰে কৈছোঁ নহয়, ভিতৰতো জেগা নাই বহিবলৈ, সেইটো কাৰণে বহুত প্ৰায়ভাগে মানুহে বাহিৰতে বহিছে। আৰু এইফালে দোৱা চোৱা ধৰা হৈ গৈছে, এতিয়া খাবহে লাগে। আৰু বহুত সোনকালে খোৱা বোৱা আৰম্ভ কৰি দিছিলে, একেটা 12টা বজাতে আৰম্ভ হৈ গৈছে। আৰু এইফালে প্ৰথমতে বয়সস্থ মানুহবিলাকৰ, তাৰপিছতে এয়া মহাহঁতে বহি ল'লে, মহা মামা জোৱাই একেলগতে। আৰু এইফালে বাবা পূৰা খুলখালিবিলাকৰ লগত কথা পাতি আছে, যিহেতু বাবাক কৈছোঁ আপোনালোকক প্ৰায় কমেই আহে। আৰু এইফালে তাৰপিছতে ল'লোঁ আমিও খাবলৈ, যিহেতু আমি ৰাতিপুৱা একোৱেই খাই অহা নাছিলোঁ, খালী মুখে আহিছোঁ, মাত্ৰ চাহ একাপ খাইছোঁ। ইমান ভোক লাগি আছিলে, ভালে হ'ল সোনকালে খাবলৈ পায়। আৰু কি খোৱালে ক'বলৈতো থাকিয়ে গ'ল, খাচী মাংস আছিলে, ব্ৰইলাৰ আছিলে, লোকেল আছিলে, মাছ আছিলে, যোনে যি খায়, আৰু লগতে পোলাও আছিলে। চ' মই খাচীয়ে খালোঁ, যিহেতু খাচীটো আজিকালি অকণমান কম খোৱা হয়, আগতে প্ৰায় আনিয়ে আছিলে, কিন্তু আজিকালি অলপ কমেই খোৱা হ'ল। আৰু এইফালে মামাই মোক সুধি আছে মাংস নালাগে নেকি, আৰু মাংসৰ ভিতৰত যে খালি চৰ্বি, মোৰ চৰ্বি খাই ইমান বেয়া পাওঁ। আৰু এইফালে খাই বৈ হ'ল, তাৰপিছতে হাত ধুবলৈ লাগি গ'লোঁ। আৰু দেখিছেনে কিমান মানুহ, আপোনালোকে বিশ্বাস নকৰিব এইখিনি যে মাৰ পৰিয়াল বুলি। সঁচাকৈ ময়ে বিশ্বাস কৰিবলৈ টান হৈ গৈছে, কাৰণ ইমান ডাঙৰ পৰিয়াল, এখন বিয়া হৈ যাব, মানে বেলেগ মানুহৰ দৰকাৰেই নপৰিব, ইমান মানুহ দেখিছেনে। আৰু খাই বৈ হ'লত এয়া ফটো চটো মাৰিবলৈ আৰম্ভ কৰি দিলোঁ। আৰু এয়া হৈছে আমাৰ মানে মাৰ শাহুমাৰ বৰ্তাকৰ ল'ৰাৰ ফেমিলি। চ' এই ফেমিলিটো মই দেখা নাছিলোঁ, এইবাৰ প্ৰথম লগ পালোঁ, বহুত ভাল লাগিলে। বিয়া হোৱা ইমান বছৰ পিছত এটা আকৌ নতুন ফেমিলি দেখা পালোঁ, কৈছোঁ নহয় বহুত নতুন মানুহ দেখা পালোঁ মাৰ পৰিয়ালত। আৰু এয়া তেওঁলোকে খোৱাই নাছিলে, চ' এতিয়া খাব আৰম্ভ কৰি দিছে। আৰু মাহীহঁতে এয়া, আৰু চবকে অলপ দেখাই দিছোঁ, নহ'লে ক'ব নহয়, কাৰণ মোৰ তেওঁলোকে যে বহুত ছাপোৰ্ট কৰে, মই আপোনালোকক কৈছোঁ। আৰু পিছে মোৰ বালিপাৰা মাৰ মানে আমাৰ শাহুমাৰ পৰিয়ালটো যে বহুতখিনিয়ে ছাপোৰ্ট কৰে তেওঁলোকে। চ' তেওঁলোকক যদি নেদেখাওঁ হৈছে, আৰু সেইকাৰণে চবকে যিমান পাৰোঁ অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া দেখিছেনে নানী, মানে এয়া আমাৰ মামা মামী সকলোৰে শেষত মানে তেওঁলোকে খাব লৈছে। আৰু মামাই কিবা ক'ব বুলি ভাবিছিলোঁ, কিন্তু সেইটো টাইমত নক'লে, খোৱাত ব্যস্ত। আৰু এয়া হৈছে দেৱৰ মোৰ, আৰু এইফালে হৈছে ননদ পিছে নতুনকৈ বিয়া হৈছে। চ' তাই বিয়াত আহিব নহ'লে যেনিবা। হেল্ল' গাইজ, আমি আহিছোঁ দোৱাত আজি। মই মটন খাইছোঁ, বহুত টেষ্টি হৈছে। আৰু কি ক'ম, এইফালে চাওক মোৰ ভাইটি, মৰম লগা ভাইটি, এইফালে দাদা, এইফালে দেৱৰ, এইফালে ভণ্টি, সকলোৱে বহি এসাঁজ খাইছোঁ, বহুত ভাল লাগিছে। আৰু এয়া হৈছে আমাৰ মাহী। এনেকৈ একেলগত থাকিলে ধৰক ক'বলৈ পৰা যায় যে কোন কি হয়। চ' চবেই বেলেগ বেলেগকৈ আছে, সেইকাৰণে একো ক'ব পৰা নাই, যোনে ওচৰত পাইছোঁ তাকে কৈ দিছোঁ। আৰু এয়াও হৈছে মাহী, আৰু এয়াও হৈছে মাহী, আৰু এয়া হৈছে ননদ। আপোনালোকক দেখাইছিলোঁ সেইদিনাখন গৈছিলোঁ যে, আৰু যিমানটো পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ, যিহেতু মই চবকে চিনি নাপাওঁ, কৈছোঁ আপোনালোকক যিমানখিনিক চিনি পাওঁ দেখালোঁ। আৰু তাৰ পৰা আমি গুচি গ'লোঁ মামা শহুৰৰ ঘৰলৈ বুলি। আৰু মই মামা হয়, মোৰ এইটো ছোৱালী হয়, আপোনালোকে লাইক কমেণ্ট কৰিব।
আৰু এটা মোৰ ননদ হাই কৰি দিয়া মই যে বগৰী 10টা খালো কৈ দিয়া বগৰী 10টা খালো টিকলা দেৱৰ পছন্দ কৰাকে দেৱৰক হেল্ল' গাইস নিজে নিজে কলে কি হ'ব এইফালে উঠো নানা এইজন কোন এইজনী আমাৰ प्यारी सी ननद जी চেতানি নানা ऐसे की हो আজি নানা পুৰা শান্ত এই ননদৰ খাহু মা ননদৰ খাহু মা লাজ কৰি আছে বহুত মাহৈ মাহৈ মানে মা আমাৰ অসমীয়া ভাষাত মাহে কয় মা কিন্তু মা বহুত লাজ কৰি আছে ধুনীয়া মাছ দেখিবলৈ সেইফালে কৰা সেইফালে আমাৰ মামী চবে চিনি পায় আমাৰ কালু মামৰ মামী হয় এটা আমাৰ কালু মাৰ চালি হয় মাহী মানে চব মাহী মামা মামী চব ইয়াতে আছে দেখাই যেতো এই মামৰে কমি আছিলে আমাৰ ছুপাৰষ্টাৰ হিৰো কিবা কম মামা কিমান ভাল লাগিছে আপোনাৰ এক্সপ্লেইন কৰক মোৰ মানে সেইটো খুব ভাল লাগিছে মোৰ সন্মানটো ৰাখিছে মই থেংকফুলি হেন্তক মই থেংক ইউ কৈছোঁ আগৰ যেনেকৈ এনেকৈ চবে মিলি জুলি আহে যি পায় তাকে খাই বৈ কেনে আমি এনেকৈ মিলি থাকিব লাগে চবে একেলগে থাকিব লাগে বেলেগ বেলেগ হ'ব নালাগে সদায় ভাল মতে থাকিব লাগে সো গাইজ এয়াই আছিলে মোৰ শাহুমাৰ পৰিয়াল দেখালোঁ আপোনালোকক কিমান ডাঙৰ পৰিয়াল মই আচৰিত হৈ গৈছোঁ ইমান ডাঙৰ পৰিয়াল দেখি কাৰণ প্ৰায় 300মান মানুহ হ'ব সেইদিনাখন দুৱাত তো সেইখিনি গোটেইখিনি মাৰ পৰিয়াল আছিলে তাৰ ভিতৰতে বোলে 10% মান আহিবলৈ বাকিয়ে থাকি গ'ল চ' যি কি নহওক মই যিমানটো পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ বহুত ভাল লাগিলে এনেকৈ সকলোকে লগ পাই কেতিয়াও লগ নোপোৱা মানুহকো লগ পালোঁ বহুতৰ লগত চিনাকি হ'লোঁ বহুত ভাল লাগিলে কিন্তু দেই চ' আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পালে এটা লাইক কৰি দিব চ' আজিলৈ ইমানেই বাই বাই